শুনি আছে বাৰ্থডে গাৰ্ল নহয়। আৰু এইফালে আপাৰ কাৰণে মই কেক বনাই লৈ গৈছোঁ। কেক খাই বহুত ভাল পায় আপাই, সেইটো কাৰণে আৰু ঘৰতে বনোৱা যিকোনো বস্তু খাই ভাল পায় আৰু সেইটো কাৰণে বনাই লৈছোঁ। আৰু এয়া পালোহি আপাহঁতৰ ঘৰলৈ। বহুত মনত পৰে আগতে যেতিয়া সৰুতে আপাহঁতৰ ঘৰলৈ থাকিবলৈ আহোঁ, ইয়াত বহুত বেছি স্মৃতি সোমাই আছে। আৰু মই আৰু মোৰ লগৰজনী থাকিবলৈ আহোঁ, লগৰ বুলি মানে নহয় আৰু মোৰ বাৰ ছোৱালী হয়, দুজনী থাকিবলৈ আহোঁ। এইবিলাক মনত পৰে আৰু এতিয়া সেইবিলাক পৰিৱেশ নাই, নিচাদো নাই, ঢুকুৱা আজি বহুত বছৰে হ'ল, তো মনত পৰে আৰু সেইবিলাকেই। আৰু এইফালে পোৱালি মাকক ইমানেই আমনি কৰি আছিলে, বৌ গা ভাল নাই, তো মই অলপ লৈ ল'লোঁ। একদম কোচত পাই, কোচৰ পাই টোপনি গুচি গ'ল। চব কিমান ধুনীয়াকৈ শুই আছে পোৱালি, একেবাৰে তেওঁ খবৰেই নাই। তো কি কয় আহিলোঁ আপাহঁতৰ ঘৰত, আহিয়ে পোৱালিক ধৰিব পালোঁ মানে বৌৰ গা ভাল নাই, একদম বহুত বেয়া। তো আমি বাহিৰতে অলপ এয়া বহিছোঁ। আৰু কোচত পোৱালি লৈ মই কংকনাই মোৰ চেনেল TSK GGSলৈ আপোনালোকক সকলোকে পুনৰবাৰ নতুন ভিডিঅ' এটালৈ স্বাগতম জনাইছোঁ। আৰু ভিডিঅ'টো চাই থাকিব, কি কৰোঁ দেখুৱাই যাম। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাবলৈও নাপাহৰিব কেনে পালে। আৰু যিসকল মোৰ চেনেলত নতুনকৈ আহিছে, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অলটো ক্লিক কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে পাই যাব। আৰু এইফালে পোৱালি ইমান ধুনীয়াকৈ টোপনি গৈ আছে নহয়, মানে মোৰ খেলো লাগিছে ইয়াৰ লগত, উঠাবলৈ মন গৈছে কিন্তু আকৌ উঠাবলৈ মন যোৱা নাই, কিমান ধুনীয়াকৈ শুই আছে। আৰু ইহঁতৰনো কি আৰু ন, কোচৰ পালে য'তে হ'লেও টোপনি যায়গৈ আৰু সিহঁতি কোচৰ বিচাৰে। আৰু এইফালে চাহ খাবলৈ ভিতৰলৈ আহিলোঁ। ভণ্টিয়ে এইফালে কেঁচুৱা ধৰিছে, এফালে আপাই চাহ বনালে। আপাক মনে মনে ভিডিঅ' কৰিছোঁ কাৰণ দেখাব দিয়া নাই, আপাই হেনো বৰ লেতেৰা হৈছে, সেইটো কাৰণে ভিডিঅ' আগত নোলায়। আৰু এইফালে এইফালে ডাঙৰ বৌ সৰু বৌ জুই খুৱাই আছে, একদম গা ভাল নাই, দুইজনীৰ অৱস্থা বেয়া। থাকি যাব এইফালে মোক শাক কাটিব লগাই দিলে, বাহিৰতে বহাই দিলে। এইফালে আছে মটৰ আৰু বিন, বিলাহী, কি কাটিব দিছে এইখিনি মই এতিয়া কাটি ৰেডি কৰি লওঁ। ইয়াত ভাত পাতিছোঁ, কিন্তু পানী কিমানটো জোখত দিব লাগে গম পোৱা নাই, চাই দিয়া তুমি, চাই দিয়াচোন। পাছে এইফালে সৰু গুটি আলু কাটি থৈছে, আৰু এইটো কেপচিকাম, তাৰপিছত এইফালে পানী অলপ বেছি হ'ব চাগে, আমাৰ ৰান্ধনী বাইদেৱে বনাই আছে। আৰু এইখন হৈছে আমাৰ আপাহঁতৰ বাৰীখন। এইফালে ধনিয়া, লাই আৰু এইফালে কি লগাইছে। আৰু এইখিনি বগৰী দেখিছে ন, গোটেই ইমানেই বগৰী, মানে তলত ইমানেই একদম পৰি মানে তুলিব নোৱাৰা অৱস্থা হৈ থাকে, ইমানেই বগৰী পৰে। আৰু বহুত মিঠা হয় বগৰীখিনি, আৰু দেখিছে ন কেনেকুৱা বহুত মানে লাগি আছে একদম। তাৰপাছত এইফালে আছে কৰ্দৈ এজোপা, দেখিছেনে এজোপা কৰ্দৈ গছ, আৰু ইমানেই কৰ্দৈ লাগে নহয়, মানে কৰ্দৈৰ কাৰণে কি কয় পাতবিলাক দেখি পাবলৈ টান হয়, কিন্তু এতিয়া বহুতখিনি সৰিলে, যিহেতু বৰষুণ দিছিলে। তলত চাওক আপোনালোকে, তেনেকুৱা অকল মানে কৰ্দৈয়ে সৰি আছে। এইফালৰ লাগিব মানে একদম পুৰা কৰ্দৈ, তুমি দেখিছা ন কিমান ধুনীয়াকৈ লাগি আছে। এইফালে পুৰা টেঙাই গছ আছে। এইফালে বেটাই একদম বগৰী পাৰিবৰ কাৰণে বেগ এটা আৰু লাঠি এটা লৈ পিনি পুৰা বগৰী সৰাইছে। সেইজলৈকে ভিডিঅ' কৰি কি হ'ব? লালা কি টিলু টিলু কি হ'ল? হা খেলিছা? আমনি লাগিছে? কি হ'ল? ৰ'দটো মুখতে পৰিছে। ভিডিঅ' বনাই থাকা ন। এফালে আছে পনীৰ, আৰু এইফালে ডাল, আৰু এইফালে কণী আছে, আৰু আলু ভাজি। মাংসটো মানে কি হ'ল, কোনোবা ঘৰৰ সম্বন্ধীয় ঢুকোৱাৰ বাবে মাংস অনা নহ'ল, সেইটো কাৰণে পনীৰ আনিলে, দাদাই পনীৰ বনালে, আৰু আমি এতিয়া খাবলৈ লৈছোঁ। আৰু এইফালে বনাইছে আমাৰ তেখেতে বনাইছে,
তো এতিয়া খাই লওঁ, খানাটো অলপমান যাবৰে হ'ব, কি কয় গধূলিও হ'ব হৈছে। শুয়ে থাকিলে দেখোন কি আৰু এজনীয়ে মোৰ ডাঙৰ বৌ দেই, একদম সৰুৰ পৰা দেখা লগ পোৱা এজনী আপা ফটো ভিডিঅ' কৰিবই নিদিয়ে, বেয়াকে আছো বুলি। বাহিৰত কাপোৰকেইটা আছে, সেইকেইটা আনিলে মই কাম এপাত এপাতকে দেচোন পুতত খাইগে। যাবৰে হ'ল আৰু 4টা বাজিলে আৰু বতৰটো বৰ ঠিক নহয়, গতিকে গৈ থকাই ভাল হ'ব। আৰু এফালে বজাৰটো সোমাব আছে ভণ্টিৰ লগত, তাতো এপাক সোমাই যাব লাগে। তো দেৰি নকৰি যাবলৈ ওলাইছোঁ আৰু। তো চাই থাকক আগলৈ দেই। যাবলৈ ওলালোঁ আৰু বহুত টাইম হৈ গ'ল আৰু বতৰ বৰ ঠিক নহয়, কেতিয়া বৰষুণ দি দিয়ে ঠিক নাই। বৰষুণ দি দিব লাগিলে একদম খতম আৰু। ভাল লাগিলে গোটেই দিনটো থাকি। খেলি চগালে মাছ লগা। তো আমি ওলাই আহিলোঁ আৰু এতিয়া ঘৰলৈ গৈ আছোঁ। ৰখিব ভিডিঅ'টো এতিয়া শেষ হোৱা নাই আৰু আচলি ভিডিঅ'টো দেখাবলৈ আছে। এতিয়া গৈ পিনি আকৌ বাৰ্থডে এখন আছে ভণ্টি এজনী, মানে মোৰ হাজবেণ্ডৰ দদায়েকৰ ছোৱালী হয়। তো তাই ভিডিঅ' কৰিব দিয়া নাছিলে, কিন্তু কি কয় ভিডিঅ' আমি কৰি দিম আৰু উপায় নাই, দেখুৱাব লাগে ন, স্মৃতি হিচাপে থাকি যাব, পিছলৈ চাব পাৰিম। তো ব'লক এতিয়া আমি তাহাঁতৰ ঘৰলৈ যাওঁ। তাহাঁতৰ ঘৰলৈ মানে মই ঘৰলৈ যাওঁ আৰু ঘৰৰ কাষতে আমাৰ সিহঁতৰ মানে ঘৰ হয়। তো চাই থাকিব ভিডিঅ'টো দেই সম্পূৰ্ণকৈ। গাইজ, তো ঘৰ আহি পালোহি, বহুত বেছি ঠাণ্ডা লাগিলে আৰু দেৰি হৈ গ'ল। আৰু এতিয়া ব'লক বাৰ্থডে ঘৰলৈ যাওঁ। ভিডিঅ' কৰিব দিয়া নাছিলে, কৰিব বুলি গম পাই যে, সেইটো কাৰণে। কিন্তু এতিয়া গম নাপায় ভিডিঅ' কৰিমগৈ বুলি। তাই ঘৰলৈ নাই, অলপ ওলাই গৈছে চাগে লগৰ ছোৱালী আনিবৰ কাৰণে। তো এতিয়া ব'লক যাওঁ বাৰ্থডে ঘৰলৈ। আৰু আজি বাৰ্থডেত চলিব এইটো বেচেৰাটো, আৰু অলপ দেৰি থাকা আৰু তুমি, তাৰপিছত অন্তিম সময় আহি আছে তোমাৰ। এইফালে আহি গ'লো বাৰ্থডে ঘৰলৈ। এইফালে কি চলিছে যা যোগাৰ, ঔটেঙা, এইফালে কবি। এজনী হৈছে বাৰ্থডে গালৰ মাকজনী দেই। আৰু এইফালে ভাত কি বনিছে আৰু বাৰ্থডে গালজনী ক'লে এজনী আছে বাৰ্থডে গাৰ্ল নহয়, এজনী বাৰ্থডে গাৰ্লৰ ফ্ৰেণ্ড হয় আৰু এজনী ফ্ৰেণ্ড হয়। আৰু আমাৰ বাৰ্থডে গাৰ্ল হৈছে এইজনী, তেখেত। হেপী বাৰ্থডে, থেংক ইউ। প্ৰেজেণ্টটো এতিয়া নাই দিয়া, পাছত দিম। এটি দুটিকে আহিছে, কি কয় মানুহ বাৰ্থডে খাবলৈ। পলাইছ কেলে গ'ল, আৰু এটি ক'লে গ'ল। বাৰ্থডে খাবলৈ এটি দুটি আগবাঢ়ি আহিছে। ক'ৰ পৰা আহিছে আপোনালোকে? ক'ৰ পৰা গিফ্ট কি আনিছে? বাইক নোলাওঁ বুলি কৈছিলে, কিন্তু উলিয়াই দিলোঁ। পুৰা বিজি। কিহত ইমান বিজি? এই মোৰ বাৰ্থডে কেকটো নিচিনা আছে নেকি? নহয় দেই, হৈছেগে ন। এইফালে কবি চব্জি, নিৰামিষ ন, আৰু মাংসটো আছে, দাইলটো হৈ গ'ল, হৈ আছে আৰু লাহে লাহে হৈ থাকিব। সেয়া কেৰাহীত দিয়াৰ লগে লগে একদম চব্জি হৈ গ'ল। নিৰামিষ চব্জিটো এতিয়া বনিব, আচলি অৰিজিনেল চব্জিটো। অৰিজিনেল চব্জিহে হয়। ফাইনেলি হৈ গ'ল। এতিয়া বনিব আমাৰ চিকেনটো। বনাই আছে বোলে ৰান্ধনী বাইদেৱে। মাংস পুৰা মছলা সানি ৰেডি কৰিছে। এইটো গ্ৰেভি টাইপৰ বনাম। গ্ৰেভি বনাবা? অ'কে, বনোৱা। আজি তোমাৰ হাতেৰে খাম। একদম মানে মাংসখিনি টেষ্টি হ'বই হ'ব তেনে ন আজিহে। ইয়াত কি দিছে? পিঁয়াজ আৰু জলকীয়া ফ্ৰাই কৰি আছে। এইখিনি ৰঙচুৱা হোৱালৈকে এনেকৈ অলপ সিজাই থাকিব। আজিলে নহয় বুলি, এইখিনি বনাব লাগিব ন। হ'ব, চব বনি যাব। আমাৰ ৰান্ধনী বাইদেউ পকৰত আছে।
আৰু এফালে দিয়া আছে ৰেড চিলি আৰু মিট মছলা, তেজপাত, আদা নহৰু, ধনিয়া পাত। মাংসখিনি সিজি আছে আৰু এইফালে কি কয় আলুখিনি ফ্ৰাই কৰি লৈছোঁ আৰু যেতিয়া এইখিনি আলুখিনি ফ্ৰাই হৈ যাব ভালকৈ তো ইয়াত আমি একেলগে গোটেইখিনি দি দিম। হেই চবতে সানি দিব লাগিছিলে আকৌ এইটো লোৱা মোৰ প্ৰেজেন্ট দেই এইটো লোৱা Happy birthday to you. জোৰছে বলো happy birthday. এটা মুখে পালে সিওর অবশ্যই জোরছে বলো কি লগাই দিলে ইয়া সিওর দি ভাত কেনেকুৱা লাগিছে আইটেমটো টেষ্টি এফালে কেনেকুৱা লাগিছে আইটেমটো ক'বা নি কেনেকুৱা লাগিছে ভাল লাগিছে মুখখন কিয় থাকিছা বহুত লাজ কৰা নেকি